হাই বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আহি আছোঁ মাংস কিনিম বুলি, মাংস অলপ ল'ম বুলি আহি আছোঁ। বিশেষটো আজিতো দেওবাৰ, গতিকে দেওবাৰে মাছ মাংস খোৱা হয়। গতিকে আহকচোন মাছ মাংস কি পাওঁ চাওঁ। আৰু ভাবিছিলোঁ বেলেগ মাংস এটা ল'ম বুলি, যদি পাওঁ তাৰে অলপ লৈ যাম। মানে জেগাত গাহৰি মাংস কাটে বুলি কোৱা শুনিলোঁ, দেওবাৰে কাটে বুলি কোৱা শুনিলোঁ। তাৰে সন্ধানত আহি আছোঁ। আৰু মোৰ লগত দুজন আহি আছে, সিহঁত অকণমান আগত আছে। গতিকে আমি তিনিজন আহি আছোঁ। যদি পাওঁ গাহৰি মাংসকে নিম, যদি নাপাওঁ আৰু মুৰ্গী চুৰ্গী ব্ৰইলাৰ চইলাৰকে কিবা কিবি নিব লাগিব আৰু, যদি কি হয় আৰু চাওঁচোন। আজি যাতে দেওবাৰ, ইয়াত আগতে ইয়াত বজাৰ এখন বহে। বজাৰখন বিশেষ ডাঙৰ বজাৰ। এতিয়া লকডাউনৰ কাৰণে বজাৰখন বন্ধ হৈ গ'ল। বিশাল বজাৰ এখন বহে ইয়াত, এভৰিথিং পোৱা যায়, সকলো বস্তু পোৱা যায়। সেইকাৰণে এতিয়া লকডাউনৰ কাৰণে বজাৰখন বন্ধ হৈ আছে, বিশেষ মানুহজনো নাই। আৰু আনকাল আগতে দেওবাৰত এইটো ৰাস্তাই মানুহ পাৰ হৈ যাবলৈ অলপ চিন্তা কৰিব লাগিব। এতিয়াতো মানুহ নাই। আৰু গতিকে আহকচোন চাওঁ বজাৰখন কি কিনো ওলাইছে। সৰু সুৰাকৈ ওলাইছে আৰু দুই এটা বস্তু ওলাইছে। আৰু ব্যৱসায়ীবিলাক ভালকৈ অহা নাই, আহিব হোৱা নাই, সময় হোৱা নাই। বিশেষ ডাঙৰ বজাৰ নবহে, আনকাল ডাঙৰকৈ বহে। এতিয়া লকডাউনৰ কাৰণে বজাৰখন সৰু হৈ আছে। আৰু মই আহিছোঁ মাংসৰ সন্ধানত, মাংস বিচাৰি পাওঁ নেকি বুলি আহিছোঁ। পামগৈ আৰু বেছি দূৰ নাই। এইটো আমাৰ গাঁৱলীয়া ৰাস্তা হয়, এখন গাঁৱৰ ৰাস্তা এইটো। ইয়াত বজাৰত দুইজন মানুহ ওলাইছে, বজাৰত তেখেতে বস্তু আনিছে, দোকান খোলাই নাই। এই দেখিছেনে, তেখেতে বজাৰ মেলাই নাই, বস্তু আনি থৈছেহে। আৰু বেছি দূৰ নাই, পামগৈ আৰু। গাড়ীতে বস্তু আনি থৈছে। সেইখন চাহৰ দোকান, কাষতে চাহ খাইছে। আৰু পাইছোঁ বজাৰত, চাওঁচোন মাংস ওলাইছেনে নাই ওলোৱা। এইখনতে কাটে বুলি কোৱা শুনিছিলোঁ। টাৰ্ণিংটো লওঁতে এইখনতে কাটে বোলে, টাৰ্ণিংটোৰ ওচৰতে। আজি দেখোন দেখা দেখি নাই মাংস মানুহজন। এইখনতে কাটে বুলি মাগী জোকাৰীকে যে আছে মানুহ এগৰাকী, তেখেতৰ ওচৰতে সেইখনতে কাটে আগতে। এতিয়াতো নাই, আজিতো দেখা নাই এতিয়ালৈকে। নহ'ব নেকি আজি, সম্ভৱ মাংস খোৱা নহ'ব যেন পাইছোঁ। মাংস নোলাব আজি। নহ'লো আৰু অকণমান আগবাঢ়ি যাওঁ, কি হৈ চাওঁ। যদি পাওঁ অকণমান নিম, নাপালে নাই আৰু। ইয়াৰ গাহৰিবিলাক খাবলৈ বৰ ঠিক নহয়, তথাপিতো আৰু ব্ৰইলাৰ মাংস খাই আমনি লাগিছে। গতিকে গাহৰি মাংসকে অলপ নিম বুলি ভাবিছিলোঁ, তাকো কপালত নিলিখিলে দেখোন। আৰু বিশেষ আগবাঢ়ি নাযাওঁ আৰু, ইয়াৰ পৰাই ঘূৰিম। সেইখনৰ পৰাই ইয়াতে কাটে আৰু আগত নাপায়, ক'তো নাপায়। আৰু এই যে দেখিছে বিল্ডিংবিলাক বনাই আছে, নতুনকৈ বনাই আছে বিল্ডিংবিলাক। দেখিছে নহয়, বিল্ডিংবিলাক বনাই আছে নতুনকৈ। ঘূৰিলোঁ আৰু, মাংস নালাগে আৰু। মাছ চাছ কিবা কিবি পাওঁ যদি চাওঁ, নহ'লে আৰু ফুলকবিকে মোহাৰি খাবগৈ লাগিব আৰু, তেলত গৰমাই লৈ। মাছ মাংস একো নহ'ল আৰু, গোটাব নোৱাৰিলোঁ। গতিকে চব্জি কিমানকৈ ল'ম আৰু, লৈ আৰু ৰুবলৈ যাম আৰু। তাকে এতিয়া চব্জি দোকানলৈ আহি আছোঁ, কি পাওঁ চব্জি। একো নহ'ল বন্ধুসকল, মাছ মাংস লোৱা নহ'ল। মাছো নাপালোঁ, মাংসও নাপালোঁ, একোৱে লোৱা নহ'ল। গতিকে এতিয়া চব্জি কিমানকৈ ল'ম আৰু চাওঁ। চব্জিকে লৈ কিবা এটা কৰি খাবগৈ লাগিব। চব্জি দোকান আহি আছোঁ এতিয়া, চব্জি কি পাওঁ চাই লওঁ। তাতে যদি যি পাওঁ আৰু। আজি দেওবাৰটো নিৰামিষেই হ'ল আৰু, মাংস খোৱাৰ আশাত মাংস হেৰাল, মাছো হেৰাল। গতিকে উপায় নাপায় এতিয়া চব্জিকে খাব লাগিব আৰু। চাওঁ চব্জিকে লওঁ কেইটামান, চাওঁ কি পাওঁ। চব্জি দোকান আহি পালোঁ। এয়া বিলাহী দেখিছে, ধুনীয়া ধুনীয়া বিলাহী উলিয়াই থৈছে। এইফালে কাষত ভেন্দি আছে, আৰু ফুলকবি আছে আপোনাৰ, ভেন্দি, ফুলকবি, বেঙেনা আছে, বন্ধাকবি আছে আপোনাৰ। এইফালে নেমু কেইটামানো আছে। এইবাৰ গাখীৰ দুপেকেটো দি দিছে সেই লগতে। গাখীৰে গুড়ে চব একেলগে মিহলি হৈ আছে ইয়াতে আৰু চব্জি দোকানখনতে। গতিকে আৰু সেই আইতাই সেয়া জুখি আছে, বন্ধাকবি সেয়া পালাই জুখি আছে, দেখিছেই নহয় নিশ্চয়। তিয়ঁহ আছে, এইফালে পিঁয়াজ বাকেটত ভৰাই থৈছে, বাকেটত। এইফালে বন্ধাকবি ল'লোঁ, ধনিয়া এমুঠি ল'লোঁ, বিলাহী ল'লোঁ। আৰু এয়া ৰুমলৈ আহি আছোঁ, ৰুম পালোহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিল শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।